পুৰা উতলি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ মটৰ ঘুগুনি ৰেচিপি বনাম, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এয়া মটৰখিনি ভিজালোঁ 6-7 ঘণ্টা, আৰু কি ধুনীয়া হৈছে আপোনালোকে দেখিছে। এয়া ফুলি গৈছে কি ধুনীয়াকৈ, আৰু ইমান ধুনীয়া হৈ আছে এয়া মটৰখিনি। আৰু মই কি ব্যৱহাৰ কৰিম ইয়াৰ লগত আপোনালোকে চাই থাকিব। মটৰ ঘুগুনিৰ লগত মই ধনিয়া পাত দিম, তাৰ পাছতে তেজপাত, পিঁয়াজ 2টা কাটিলোঁ, আলু 2টা, নহৰু আদা খুন্দি থোৱা আছে, বিলাহী 2টা কাটিলোঁ, হালধি আৰু মছলা আপোনাৰ পেকেট মছলা নিদিওঁ, এইটো গোটা মছলা মই ভাজি পেলাই পিচি লৈছোঁ। এয়া দেখিছে ভালদৰে এয়া। আৰু আপোনালোকে পেকেট মছলা ব্যৱহাৰ কৰিম বুলি ক'লেও পাৰে। এয়া মই এতিয়া প্ৰেছাৰ কুকাৰত দি দিলোঁ, এমক পানী দিছোঁ, এমক দিছোঁ, আৰু মই নিমখখিনি ইয়াতে দি দিছোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব পাৰে। এতিয়া মই গেছত পাতি দিম, এতিয়া হাই ফ্লেমত দি পেলাই। এয়া মটৰখিনি কুকাৰত দিয়া হৈ গ'ল, তাৰপিছতে গেছত পাতি দিছোঁ, আৰু গেছটো হাই ফ্লেমত দিয়া আছে। আৰু আপোনাৰ চিটি 3টাহে মৰাম, বেছি নেমাৰাও। বেছি মাৰিলে কি হ'ব, মটৰখিনি একেবাৰে গুৰি হৈ যাব, বেছি ভাঙি যাব, সেইটো কাৰণে 3টা চিটিয়ে দিয়াম। মটৰখিনি দেখিছে কি ধুনীয়াকৈ সিজি গৈছে। এয়া পূৰা সিজি গৈছে মটৰখিনি। কেৰাহী গৰম হৈ গ'ল, এতিয়া তেল অলপ দিছোঁ। এতিয়া তেলখিনি অলপ গৰম হ'ব লাগিব। ইয়াত তেল গৰম হৈ গ'ল, তেজপাত দি দিছোঁ, তাৰপিছত পিঁয়াজখিনি দিলোঁ, লৰাই দিম, ৰঙচুৱা হ'ব দিম পিঁয়াজটো। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, জলকীয়া কেইটাও লগত দি দিলোঁ। আৰু এতিয়া বিলাহী দি দিম। বিলাহীখিনি গুৰি হ'ব লাগিব, অলপ সময় ভাজি পেলাই থৈ দিম। বিলাহীখিনি সিজি গ'ল, এতিয়া নহৰু আদা পিচি থোৱা আছিলে সেইখিনি দি দিছোঁ, লৰাই দিম ভালদৰে। এতিয়া আৰু অলপ সময় ঢাকি পেলাই থৈ দিম। আৰু এতিয়া মছলাখিনি আছিলে, মছলাখিনি দি দিছোঁ, গোটা মছলা আছিলে দিলোঁ, তাৰপিছত হালধিখিনি দি দিছোঁ। আৰু এতিয়া সিজাই থোৱা মটৰখিনি দি দিছোঁ, লৰাই দিওঁ। অলপ লৰাই দিছোঁ, কি ধুনীয়া হৈছে দেখিছে। আৰু মই বেছি দিয়া নাই, আমাৰ সৰু ল'ৰা ছোৱালী আছে, সিহঁতি খাব নোৱাৰে কাৰণে অকল জলকীয়াটো দিছোঁ। আৰু এতিয়া ওপৰতে ধনিয়াখিনি দি দিম। আৰু আপোনালোকে নিজৰ ইচ্ছামতে আপুনি পানী দিব পাৰে, গ্ৰেভি টাইপৰ খাম বুলি ক'লে পাৰিব, আৰু অলপ পাতল খাম বুলি ক'লে আপুনি পাৰিব, নিয়মমতে পানীখিনি দি ল'ব আপোনালোকে। এতিয়া ঢাকি পেলাই অলপ সময় থৈ দিওঁ। এয়া পূৰা উতলি আছে, ঘুগুনি ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিওঁ। এয়া ঘুগুনি ৰেডি হৈ গ'ল, আৰু এতিয়া খাবলৈহে আছে। আৰু এতিয়া খাম। পিঁয়াজ কাটি লৈছোঁ, অলপ ওপৰতে দি দিছোঁ কাটি পেলাই। আৰু কোনোবাই যদি বনাম বুলি ক'লে চিম্পুলত এনেকৈ বনাই খাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো অলটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। আজিলৈ বাই বাই।